আপোনালোকে চাগে পাহৰিছে মই আছো হাত মৰাৰ পাছত আকৌ বেক কৰি মটৰ পনীৰ বনাবৰ কাৰণে এতিয়া কেৰাহীত তেল দিলোঁ। তেল বেছি তেনে ৰিফাইন তেল লৈছোঁ, অলপ লৈছোঁ পনীৰখিনি ভাজি ল'বৰ কাৰণে। এতিয়া তেলখিনি গৰম হৈ আহিছে, গৰম হোৱাৰ লগে লগে পনীৰখিনি দি ভাজি ল'ম। তাৰপিছত কেনেধৰণে বনাওঁ সম্পূৰ্ণ ফুল প্ৰচেছ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। মই এনেধৰণে খাই খুবেই ভাল পাওঁ। এয়া দেখিছে পনীৰ মই অলপ দি লৈছোঁ, গোটেইখিনি দি ভাজি লওঁ। অলপ আমলৰি বৰণটো পনীৰ আহিবলৈ দিব লাগিব, তেতিয়াহে টেষ্টি হয় খাবলৈ। কেঁচা কেঁচা হৈ থাকিলে ইমান ভাল নাপাওঁ মই। একদম আমলৰি বৰণটো ধৰালৈকে ভাজিম। এতিয়া অলপ সময় এনেকৈ ভাজোঁ, 5 মিনিটমান সময় লাগিব, বেছি সময় নালাগে, 5 মিনিটমান সময় ভাজিলেই হৈ যাব। তাৰ আগতে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহে মই যিসমূহ নতুন নতুন ভিডিঅ' দিওঁ আপোনালোকে সেইখিনি চাই থাকিব পাৰিব। এতিয়া দেখিছে ফাইনেলি মোৰ পনীৰখিনি আমলৰি বৰণ ধৰি আহিছে। এতিয়া মোৰ হৈয়ে গৈছে। এতিয়া কাহোঁ কি বস্তু দিওঁ ফুল আপোনালোকক দেখাই যাম। এইখিনি পনীৰ হৈ গ'ল, আমলৰি বৰণ ধৰাৰ লগে লগে কাঢ়ি দিছোঁ। এতিয়া মই এইখিনি বনাবৰ কাৰণে লৈছোঁ গ্ৰীণ মটৰ, যিটো গ্ৰীণ মটৰ, আলু আৰু সেইখিনি বইল কৰি লৈছোঁ আৰু অমিতা দিছোঁ তাত। মই এইফালে লৈছোঁ পিঁয়াজ, দেখিছে জলকীয়া, এইখিনি নহৰু ইয়াত দি লৈছোঁ। এইখিনি দি পেলাই অলপ সময় পিঁয়াজখিনি আমলৰি বৰণটো ধৰালৈকে ভাজিম। মই মটৰ, অমিতা আৰু আলু এইখিনি সিজাই লৈছোঁ। এইখিনি অলৰেডি সিজোৱা হৈ গৈছে। সেইখিনি এতিয়া মই কুকাৰত সিজাই লৈছিলোঁ, সেইখিনি চেঁচা হ'বলৈ দিছিলোঁ। এতিয়া এইখিনি ইয়াত দিব পৰা হৈ গৈছে। তাৰ আগতে দিছোঁ এচামুচ হালধি। হালধিটো তেলত দিলে কালাৰটো ভাল আহে, সংমিশ্ৰণ হয়। আপোনালোকে যদি তেলত নিদিয়ে তাৰপিছত কেঁচা কেঁচা গোন্ধ এটা আহে, সেইকাৰণে মই হালধিটো তেলতে দি দিওঁ। এতিয়া এইখিনি তেলত দিয়াৰ পাছত অকণমান সময় লৰাই ভাজোঁ। তাৰপাছত মোৰ দিব পৰা হৈ গৈছে। গোটেইখিনি ফ্ৰাই হৈ আছে, এইখিনি বইল হৈ আছে, দেখিছে। এইখিনি দি দিওঁ এতিয়া দিয়াৰ পাছত এইখিনি 15 মিনিটমান সময় মই ভালকৈ উতল আহিবলৈ দিম। 3বাৰ আপোনালোকে উতল আহিবলৈ দিব দাইলখিনি, তেতিয়া তাৰ টেষ্টটো একদম নেক্সট লেভেল হৈ যায়, আল্টিমেট টেষ্ট আহি যায়। এয়া দেখিছে ফাইনেলি এইখিনি গৰম হ'বলৈ লাগিছে। গৰম হোৱাৰ লগে লগে এইখিনিত মই অলপ আলু ভাঙি দিওঁ। অলপ বইল হোৱা আলুটো অলপ ভাঙিব লাগিব, ভাঙি দি দিলে তাৰ অলপ ডাঠ হৈ যায়, খাবলৈ ভাল হয়। এতিয়া পনীৰখিনি দিয়া হৈ গৈছে। তাৰপাছত ইয়াত দিব লাগিব মই তেজপাত লৈছোঁ, তেজপাত দুটামান দিম। তাৰপাছত দিম ধনিয়াটো দি দিয়াৰ লগত তাৰ যিটো স্মাইল, খুব ধুনীয়া স্মাইল এটা আহে, খাই খুব ভাল লাগে। এতিয়া এইখিনি মই 3টামান উতল আহিবলৈ দিম। 3টামান উতল অহাৰ পাছত মোৰ আজি মটৰ পনীৰ ৰেচিপি প্ৰস্তুত হৈ যাব। সেয়া দেখিছে ফাইনেলি এইখিনি গৰম হৈ আহিছে, এয়া উতলিবলৈ আৰম্ভ কৰিছে। তেতিয়া মোৰ মটৰ পনীৰ প্ৰস্তুত হ'ব আৰু 2টামান বস্তু দিবলৈ আছে। এতিয়া দি দিছোঁ তেজপাত, তাৰপাছত দিম ধনিয়া। ধনিয়াখিনি হৈ গৈছে। এতিয়া আৰু এটা উতল আহিবলৈ দিম, তাৰপাছতে মোৰ মটৰ পনীৰ ফাইনেলি হৈ যাব। এয়া আপোনালোকে দেখিছে মোৰ ফাইনেলি মটৰ পনীৰ ৰেচিপি প্ৰস্তুত হৈ গৈছে। এতিয়া এনেদৰে আপোনালোকে ঘৰতে অতি সহজতে মটৰ পনীৰ ৰেচিপি বনাই খাব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া প্লিজ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া দেখিছে আপোনালোকৰ আগত মোৰ মটৰ পনীৰ ৰেচিপি প্ৰস্তুত